মৰ্নিং গাইজ, যিহেতু আজি ছানডে, চ' মই ঘৰত যাই আছোঁ। দেখিবলৈ পাইছে ধুনীয়া একদম ৰাতিপুৱাৰ সূৰ্যৰ এই পোহৰ কিৰণ সঁচাকৈ বহুত ভাল লাগে। আৰু এতিয়া মই যাব লাগিব বিৰুবাৰী, তাত গৈ আছোঁ। তাৰপৰা যাম লখৰা। ৰাতিপুৱাৰ এই সূৰ্য কিৰণটো সঁচাকৈ ভাল লাগে, আৰু যিহেতু ঠাণ্ডাৰ দিন আৰু বেছি ভাল লাগে। পূৰা গৰমৰ দিনত হ'লে গাইজ মানে কি ক'ব আৰু চাহ তাহ খাই ল'ব মোটামুটি মজাকৈ। এতিয়া যাম আপোনাৰ লখৰা। আহি পালোঁ এই লখৰা। মোটামুটি 20-25 মিনিট আপুনি জাৰ্ণি কৰি লখৰা পালোঁ। দেখিবলৈ পাইছে আপোনালোকে আগত লখৰা ব্ৰিজ বনাই আছে, পূৰা চিন্তা কৰি দিছে গাইজ ব্ৰিজবিলাক বনাই আমি যাই আছোঁ। এতিয়া যাব লাগিব বাছত, মোটামুটি 3-4 ঘণ্টা লাগিব। ঘূৰাবলগীয়া বাছত যাম এতিয়া। লগাই ফলক যাব নষ্ট নকৰি দিছে, বহুত ভাল পিছত ভাল হ'ব। লগাই যেনেকৈ যিবিলাক বনাই আছে পৰাগৰ পৰা এইফালে হোৱা নাই বনোৱা। এইফালে আগত বাছ ৰখি আছে। এইফালে ফুৰাপাৰ কি ক'ব, পাছত টোপনি আহি গৈছোঁ চকুটো। এইফালে ফুৰাপাৰ মেইন শ্বট। তো আগত ভাবিলোঁ যে ভণ্টিক ফোন কৰিছোঁ, আহি আছে তাই। আমি এতিয়া যাম ঘৰত, আৰু মেডিকেল কলেজ চাব যাম। হয়তো যদি টাইম পাওঁ আপোনালোকক চাব দেখাম। रुको जरा सबर करो। ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে বনাই আছে আপোনাৰ ৰেল ষ্টেচন বনাই আছে, বহুত বিভিন্ন ঠাইত বনাই আছে। চৰকাৰে বহুত ভাল কাম কৰি আছে, যিটো বিজেপি চৰকাৰ হয়। আৰু মানিব লাগিব, আগতে ইমান ধৰক কাম হৈছিল। প্লেগ্ৰাউণ্ডখন ভগ্ৰাবৰ প্লেগ্ৰাউণ্ড, ইয়াতে বহুত বিভিন্ন ধৰণৰ খেলা হয়। ফুটবল খেলা হয়, ক্ৰিকেট খেলা হয়। ইয়াতে আগতে দৌৰিব আহিছিলোঁ, যেতিয়া ৰানিং কৰি আছিলোঁ, দৌৰিব আহিছিলোঁ ইয়াতে। স্কিম মিচিং ক'বচোন, যিহেতু মোৰ চিষ্টাৰ আহি গ'লে মই ৰখি আছিলোঁ মোটামুটি 1 ঘণ্টামান ৰখিলোঁ। গাইছ বেছি ৰখা নাই, টোপনি লাগিছে, ভোক লাগিছে। চিংৰা ল'লোঁ দোকানৰ পৰা, চিংৰা ল'লোঁ, লাগৰা চিংৰা খাম। আৰু যিটো ৰাস্তা অলপ দেখাই দিছোঁ, অলপ বহুত ধুনীয়া ৰাস্তা। এক্সিডেণ্ট গাড়ী পূৰা অভাৰটেক কৰি আহিছে। কি ক'ব আৰু গাড়ী চাইজ পূৰা আগত যাব লাগে চবেই, সেইকাৰণে হয় এক্সিডেণ্টবিলাক। আপোনালোকে গাড়ী লাহে লাহে চলাব। আৰু এও মোটামুটি যাই আছে, যাই আছে। আমি আহি পালোঁ ঘৰ। এয়া প্ৰণৱ ডেকা আছে পূৰা একদম গাড়ী চাফা কৰি। আৰু আমাৰ এফালে আছে বাবু তুদা আছে। আৰু এইফালে পূৰা গাড়ী ধোৱাত লাগছি। বহুত বছৰ হ'ল, 20 বছৰ হ'ল না গাড়ীখনৰ। সলনি কৰা টকা বহুত গাইছে, কিন্তু সলনি কৰা নাই গাড়ীখন। গাইছে এই কচি গাইছে তোমালোকক, এই কচি পূৰা ফুল ডিটেইলছ দি দিছে। আৰু কাগজ পত্ৰ লিখি ইমান হয় আপুনি গম নাপাওঁ। আৰু কৈছিলে কি কৰিবি এই पिक्चर अभी बाकी है मेरे दोस्त। ফাইনেলি গাইছ মই আহি পালোঁ ঘৰ। আৰু এয়া ঘৰ আমাৰ বাৰীৰ পৰিৱেশ। আৰু এইটো ঘৰ আমাৰ নতুনকৈ বনাইছোঁ, চৰকাৰেও দিছে। তাৰ পৰা পাছ কৰি জানাইতো গাইছ আজিকালি কিমান দাম, চব বস্তুৰে বহুত বেছি দাম। চিমেণ্টৰ হওক, বাজাৰ হওক, শিলৰ হওক, ইটাৰ হওক, বহুত বেছি দাম। ইটাই গাইছ মোটামুটি 20 টকা 25 টকাকৈ। দুখীয়া মানুহ গাইছ কিবাকৈ ঘৰটো বনাইছোঁ। আৰু এইফালে আছে আমাৰ মিনি চুইমিং পুল নহয়, খাল। মাছ জীয়াওঁতে খাওঁ মাজে মাজে, দেউতাই মাৰে মাছ। এয়াই আমাৰ ঘৰৰ পৰিৱেশ। খাই মই ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া যাম দলপাৰ, মানে লগৰটোৱে দি পঠাইছে। আলহীটো পিছফালে বহি আছে, লৈ আহিলোঁ আলহীটো। আলহী গাড়ী চাড়ী পকছি, অলপ কাভাৰ কৰিছোঁ। গম পাই আমাৰ যদিও মেডিকেল কলেজ বনাই মেডিকেল কলেজ বনাই আছে, তাৰে একদম স্বত্বাধিকাৰী মানে বহুত টকাৰ মালিক হৈ গৈছে গাইছ। এতিয়া এইজন দেখিবলৈ পাইছে গাইছ, মুখখন ৰখি দে।
মিষ্টাৰ নামটো কৈ দিয়া ভাইটি তোমাৰ সুনা আহমেদ পুৰা একদম আগতে আমাৰ দৰে আছিল ক্ষীণমিন এতিয়া পুৰা একদম শকত হৈ গৈছে গাইছ क्या सीन है वाह क्या सीन है তো গাইছ যেহেতু আমাৰ খানা আছে এতিয়া আমি যাই আছো এই আছে প্ৰণৱ দা মিষ্টাৰ প্ৰণৱ দা ড্ৰাইভিং কৰি আছে ধুনীয়াকৈ আৰু খুবেই আজি এক্সাইটেড কিয়নো বহুত দিনৰ মূৰত আহি এনেকৈ যদি খানা পাওঁ গাঁৱত এই প্ৰথম দিনাই গাইছ বহুত দিনৰ মূৰত আছো এতিয়া বজাৰ থাকে আজিকালি পনীৰ আছে আপোনাৰ বহুত কিবা কিবি আছে গাইছ চাব আৰু মানে কি ক'ম আৰু Are you comedy me? তাতে দলপাৰত তপনে আছে গুৱাহাটী তপন নাই তপনে এটা দিছিল হৰলিক্স তপন যদি ভিডিঅ' চাব তুমি হৰলিক্সটো মই দি আছোঁ তোমাক ফোন কৰা নাই মই হৰলিক্সটো মই দি আছোঁ চিন্তা নকৰবা চলি হৰলিক্স খাই ডাঙৰ হ'ব লাগিব আমি এক চামুচ খাম সেইটো বেলেগ সেইটো এক চামুচ খাম নাই খাই লগা পাম আৰু এই ৰাইট চাইডে আপোনালোকক আগতে দেখাইছোঁ মই ভিডিঅ'ত যি মেডিকেল কলেজ বনাই আছিল তাৰে ভিডিঅ' দেখাইছোঁ ভিতৰৰ অংগ দেখুৱাব পৰা নাই আজিলৈকে মই যিহেতু গুৱাহাটীত থাকোঁ মানে কি ক'ব আৰু পইচা পাতি নাই তথাপিতো গুৱাহাটীত কিবা এটা কৰি আছোঁ আপোনালোকৰ ভিডিঅ' বনাওঁ এনেকৈ ধুনীয়া কিছুমান গাঁৱৰে অলপ চলপ জেগা দেখাই আছোঁ কিন্তু যদি পইচা পাতি হয় আপোনালোকে মৰম ভাল পোৱা দেই ভিডিঅ' চাই লাইক কৰে মানে ছাবস্ক্ৰাইব কৰে চেনেলটো কিছুমানে ধৰক এনেকুৱা আছে চেনেলটোত আহে চাই ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব বটনটো দবাই দিব কোনো পইচা নালাগে আপোনালোক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে মনটো লাগিব গতিকে মোক দুখে ঘৰত চলি আমিও এনেকৈ আৰু উঠিব লাগিব এনেকৈ লাহে লাহে আৰু আপোনালোকক বিভিন্ন ধৰণৰ জেগা দেখাব লৈ যাম আৰু যিহেতু মোৰ পিছফালে আমাৰ ৰাইট চাইডে গ'লোঁ পিছফালে মেডিকেল কলেজ আছিল আপোনালোকৰ পিছত যদি হয় সময় তো ভিতৰৰ ফালে দেখুৱাম যদি সময়ো নহয় আপোনালোক পিছত আহিম ধুনীয়াকৈ মেডিকেল কলেজৰ ভিতৰৰ অংশ দেখুৱাবলৈ লৈ যাম এনেকৈ আৰু আমি যাই আছোঁ মানে মই এটা কথা কওঁ আপোনালোকক এই যে গাড়ী আমি যাই আছোঁ এতিয়া ধৰক সেইফালৰ পৰা এখন গাড়ী আগৰ ফালে আহি আছে সেইফালৰ মানে পিছফালৰ গাড়ীত আহাৰ কাৰণে আমি যাই আছোঁ কিন্তু অভাৰটেক কৰি কেতিয়াও গাড়ী নচলাব লাগা হ'লে 5 মিনিট আপুনি দেৰিকৈ যাওক বা 5 মিনিট য'ত যাব লাগে 5 মিনিট দেৰি হওক তাতে কামত যাই আছে বছৰ কথাই শুনো কিন্তু আপোনাৰ জীৱনটোতকৈ মানে কামটো মই ডাঙৰ বুলি নাভাবোঁ আপোনালোকে সেইটো চিন্তা লক্ষ্য কৰি ধুনীয়াকৈ গাড়ী চলাব মানে ড্ৰাইভিং ভালকৈ কৰিব 40-50 গতিতকৈ তাৰ ওপৰত নাযাব গাড়ী চলাই যাব বঢ়িয়াকৈ যিহেতু টাৰ্ণিং আছে আৰু ধৰক মানে বিভিন্ন ধৰণৰ মটিভবিলাক মানুহৰ বেলেগ বেলেগ ধৰক সন্ধিয়া টাইমত ধৰক এনেকুৱা এলকহল খাই বা ৰাতিতে এলকহল খাই মানুহে ড্ৰাইভিং কৰে চ' বি কেয়াৰফুল ইউ ড্ৰাইভ শ্ল'লি বাট মানে সিদিনা যোৱাকালি পৰহি দিনা এটা লখৰাত এটা ঘটনা হ'ল কি ঘটনা মানে আমাৰ গাড়ী এনেকুৱা এক্সিডেণ্ট হৈছে সকলোৱে দেখা পাইছে কিন্তু নিউজত মানে 15-20খনমান পূৰা গাড়ী পূৰা একদম এক্সিডেণ্ট তো সেনেকুৱা হ'ব নালাগে লাহে লাহে গাড়ী চলক লাগে অলপ দেৰি হওক কথা নাই লক্ষ্যস্থ দেৰিকৈ উপনীত হওক ন' কেছ লাইফক লৈ খেলা নকৰিব ন' কম্প্ৰমাইজ ফৰ ইউৰ লাইফ একবাৰেই পাব লাইফ সেইটো এনজয় কৰক ধুনীয়াকৈ খাওক খাওক ধুনীয়াকৈ ইমান ধুনীয়া খোৱাতে হওক পিন্ধাতে হওক ফুৰাতে হওক কিমান ধুনীয়া এটা জীৱন সেই জীৱনটো অতিবাহিত কৰাৰ কাৰণে ধুনীয়াকৈ আপুনি পাৰ কৰি যাওক মন লৈ আগবাঢ়ি আহক আৰু এফালে আমাৰ পথাৰ খালী বৰ্তমান খালী পথাৰ যিহেতু আমাৰ ঠাণ্ডাও পৰিল ঠাণ্ডা পৰাৰ লগে লগে বতৰ খালী পথাৰ হৈ গ'ল কিয়নো আমি এতিয়া আগতে ক্ৰিকেট খেলিছিলোঁ ইয়াতে আজিকালি ক্ৰিকেট খেলা নাই তথা আৰু এইফালে আমাৰ আছে পেট্ৰল পাম্প ওচৰতে পেট্ৰল পাম্প আমি অলপ তেল ভৰাই ল'ম তেল ভৰাই লৈ আৰু আগলৈ আগবাঢ়ি ধৰণৰ বিভিন্ন খাদ্যৰ প্ৰয়োজন হয় আমি খাওঁ তথাপিতো এই গাড়ীখনক ৰাইজ এই গাড়ীখনক তেল লাগে কিছুমানক পেট্ৰল লাগে আমি যাই আছোঁ ধুনীয়াকৈ চলাই আছে এনে নচলে কোনো এটা বস্তু এনে নচলে গতিকে গাইজ বুজি পাইছে মই কোনটো কথা মই ধুনীয়াকৈ অসমীয়াত কৈ গৈছোঁ কথাখিনি গতিকে সেনেদৰে এটা যদি মালিকে 4জন ষ্টাফ ৰাখে তাৰ কাৰণেও যিখিনি মানে প্ৰয়োজনীয় সেইখিনি মালিকজনে বুজিব লাগে দিব লাগে কথাটো সেনেকুৱা গাড়ীখনত যেনেকৈ তেল লাগে মানুহক যেনেকৈ ভাত লাগে মানুহক বিভিন্ন বস্তু লাগে কিন্তু মানুহৰ দৰে চব বস্তু নহয় মানুহৰ একদম চবতকৈ ওপৰত আৰু এটা বস্তু চাব লাগে কিছুমান ক্ষেত্ৰত তলত চবতকৈ তলতো গৰুক গাধা বুলি কয় কিন্তু মানুহ এনেকুৱা একজাত মানুহ আছে সেই গাধাতকৈও গাধা যে মোৰ ভিডিঅ' যোনে চাই আছে মই এইটো উদ্দেশ্যৰে কোৱা নাই যোনে বুজি পাইছে যোনে পোৱা নাই গতিকে মোৰ কথাত আৰু মানে মাইণ্ড নকৰিব মই মানে কোনো প্লেনিং নকৰাকৈ কোনো ধৰক এনেকুৱাকৈ ডাইৰেক্ট ব্লগিং কৰি দিওঁ যদি মোৰ ব্লগিং চেনেল ডাইৰেক্ট ব্লগিং কৰি দিওঁ যিকোনো কথা কৈ দিওঁ এই কথা জুবিনে কৈছে ন মই ঘণ্টাও ক্ষতি নকৰোঁ এনেকুৱা ধৰণৰ কথা নেকি বনাম দাদা গতিকে ধৰক মোৰো আপোনালোকক কিবা এটা কোৱা মানে ভাল লগা কথা ক'ম আপোনালোকে ভাল হ'ব মোৰ সেনেকুৱা সুবিধা মোৰ কথা নাই মই ডাইৰেক্ট কোৱা মানুহ
আমি এতিয়া যাই আছোঁ ধুনীয়াকৈ যিহেতু দেখা পালে আপোনালোকে গাড়ীখনত তেল ভৰাই ল'লোঁ আৰু মই আমাৰ বছৰটো পাৰ হ'লে মোটামুটি 23 চনটো পাৰ হ'ল 31 ক'ত কেনেকৈ তাৰে পৰিকল্পনা আমি প্লেনিংবিলাক কৰিব লাগিব আপোনালোকে ৰবিবাৰ বস্তু খুবেই এটা ভাল দিন হ'লেও সেই দিনটো যায় আমাৰ চবেই যিটো কৰ্মত যাবই লাগিব কৰ্ম কৰিবই লাগিব খাবই লাগিব সোমবাৰটো বহুত বেয়া দিন গতিকে সেইটো বাদ দিয়ক সোমবাৰটো বাদ দিয়ক আমি যিহেতু ৰবিবাৰটো এটা ভাল ধুনীয়াকৈ মানে পাৰ্টি এটা মানে ৰবিবাৰ দিনতে খাম ৰাতি শুই থাকোঁ এনেকুৱা নহয় ৰাতি 10টাত লাঞ্চ কৰক 10টাত খাওক ধুনীয়াকৈ আপুনি যি খায় যোনে যি খায় আনক ধুনীয়াকৈ বঢ়িয়াকৈ খাওক এইটো আমি এইটো বছৰ পাৰ কৰিলোঁ ধুনীয়াকৈ ভাল বেয়াৰ মাজেৰে পাৰ কৰিলোঁ বহুত বাধা বহুত বিঘ্নি নেওচি আমি গোটেই জীৱনটো এনেকৈ পাৰ কৰিব লাগিব যে আহিবলগীয়া দিনবিলাক যাতে সুকলময় পাৰ হয় চবতে মই তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আৰু আগন্তুক বছৰটোত আপোনালোকে যিবোৰ কাম কৰে সেই কামবোৰক ধুনীয়াকৈ সুফলিত হওক তাতে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ' এনেকৈ চাই যাব লাইক কৰিব ধৰক লগৰীয়া বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব এনেকুৱা আপোনালোক ভিডিঅ' দি যাম কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছোঁ ছাবস্ক্ৰাইব কৰি ঘণ্টিটো দবাই দিব তেতিয়াই মানে কি ঘণ্টি মানে এই ঘণ্টাটো দবাই দিব তেতিয়াই মানে মোৰ যেতিয়া মই এটা ভিডিঅ' দিম তেতিয়া আপোনালোকক আগতে পাব আপোনালোকে গতিকে সেনেকুৱা আৰু মোৰ ইমান এডুকেশ্যন নাই ধৰক মোৰ ইমান নাজানো মই যেখানি জানো আপোনালোকক শ্বেয়াৰ কৰিম ধুনীয়াকৈ জাগা ৰখাম লাইফৰ এক্সপেৰিমেণ্ট যিবিলাক সেইবিলাক গম পাব মোৰ ভিডিঅ' চাই কিনে এখন গাড়ীত উঠা মন নাযায় চবৰে মন যায় মালটো লাগব গাইছ এখন গাড়ী যাই আছোঁ আমি এখন গাড়ী মই আগতে উঠিব নাছিলোঁ এতিয়া উঠি পাইছোঁ সেইখন মই উঠিব নাই এতিয়া মোৰ সেইখনত গ'লে মন গৈছে কিন্তু গাইছ মালটো লাগব গতিকে মানুহৰ লাইফটোত এনেকুৱা ধৰণৰ মনটো বেলেগ বস্তু মনটো বহুত মিনিটত বহুত গতিত বহুত দূৰ গুচি যায় গতিকে দূৰ যাব নেদব ধৰি ৰাখক মনটো ওচৰতে ৰাখক তেতিয়া কামবিলাক মাজত ৰাখক আমি ইতিমধ্যে বৃন্দাবন পালোঁ বৃন্দাবনত অলপ মিঠাই ল'ম আমি আৰু বৃন্দাবন পালোঁ আমি কৈছিলোঁ আপোনালোক এই বৃন্দাবন আপোনালোকে চব ধুনীয়াকৈ বস্তুবিলাক পাব খোৱা খাদ্য পাব ইয়াতে আৰু এই ৰাতি ধুনীয়াকৈ এইবিলাক ৱাটাৰ ফ্লাছ কৰে বহুত ভাল দেখি ধুনীয়া বনাইছে নলবাৰী যেনেকৈ আগত আছে এখন পইণ্টাৰ ৰেষ্টুৰেণ্ট ইয়াতে আছে এখন বৃন্দাবন ৰেষ্টুৰেণ্ট দেখিবলৈ পাইছে বিভিন্ন প্ৰকাৰৰ মিঠাই ধুনীয়াকৈ মিঠাইবিলাক পায় আৰু এনেকুৱা আৰু ভিতৰৰ অংশ বহুত আল বহল প্লেচ হয় আৰু মিঠাই চাই আছে কি মিঠাই ল'বি পৰা ওলাই আহি আমি এনেকৈ যাই আছোঁ এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই ৰাস্তাবোৰ বিৰাট ধুনীয়া হয় গাইজ চাই যাব অলপ টোপনি মাৰোঁ গাইজ